আজি আমি সিরিয়ালি একটা প্রোগ্রাম লইছো সেইদিনা আমি 31 অক্টোবর তারিখে এটা বিক্ষোভ একটা কার্যসূচী ললো গণধর্ণা এটা ললো আজি আমি সিরিয়ালি ইয়াত আন্দোলন কৰিব এটা প্ৰস্তুতি কেন্দ্ৰ সমিতিয়ে লৈছে ইয়াত আজি গণ অভিৱৰ্তন যেটো লৈছো আমি ইয়াত মাছ গেদাৰিং আমি ইয়াত প্ৰথম আজি লৈছো ইয়াৰ পিছত আমি গুৱাহাটীত ল'ম আৰু গুৱাহাটীত আমি এটা বাজেট চলি থাকিব তাতে এটা ধৰ্ণা কাৰ্যসূচী ল'ম আৰু ইয়াৰ পিছত যদি ইয়াৰ পিছত আমি গোলাঘাটত ল'ম শোণিতপুৰত ল'ম বিভিন্ন জাগাত আমি এনেকৈ মাছ গেদাৰিং কৰিম আৰু এই চৰকাৰৰ বিৰুদ্ধে আমি চেঙৰিম আৰু যদি এই বাজেট সেশনত আগন্তুক যেটো শীতকালীন বৰ্ষৰ যেটো বাজেট অধিৱেশন এই বাজেট অধিৱেশনত যদি কিবা কৰি নিদিয়ে গঠন কৰি নিদিয়ে সমাজ কাউন্সিল তেওঁলোকৰ যেহেতু ইলেকশ্যন কমেণ্ট এটা আছিলে আমাৰ নিৰ্বাচন এটা প্ৰস্তুতি আছিল সেইটো যদি নকৰে বাহিৰৰ বড়োসকলৰ কোনো দিনে আৰু বিজেপি সমৰ্থন নকৰে আমাৰ ক'ব লাগিলে 29টা সমষ্টি বিটিডিৰ বাহিৰত 29টা সমষ্টি আমাৰ ডিসাইডিং ফেক্টৰ আছে এই ডিসাইডিং ফেক্টৰ থকা জগাবিলাকৰ বড়ো মানুহে কোনোদিনে আৰু বিজেপি আমি বিজেপি কৰি খাম বুলি আমি আশা দিছোঁ আৰু হাগ্ৰামাকো আমি শিকাই দিছোঁ এই তাৰিখতে আজি তেখেতৰ কথা মতে আমি চলি আছোঁ আজি তাৰিখলৈকে চলি আছোঁ এই কাউন্সিলটো গঠন কৰাত যদি তেওঁলোকে সহায় সহযোগিতা আমাক নকৰে আমি ইয়াত হাগ্ৰামা আহিলেও ইয়াত বিচাৰিছোঁ অতি শীঘ্ৰে গঠন কৰি দিব লাগে আৰু গঠন কৰি তেতিয়া আগন্তুক দিনত আমি পলিটিকেলি বিটিচিৰ বাহিৰত থকা 10 লাখ আমাৰ প্ৰায় 8 লক্ষাধিক মানে কিবা আছে মানে ভোটাৰ্ছ আছে জিলাৰ যি বড়োসকল আছে কাৰণে গঠন এইটো মানে আমাৰ অধিৱেশন আছে যদি বিজেপি চৰকাৰে হ'লে বিজেপি চৰকাৰে আগন্তুক দিনত বাহিৰৰ বড়োসকলৰ পৰা প্ৰত্যাহ্বান সন্মুখীন এইটোৰ কাৰণে আজি এই বিশেষ আয়োজন কৰা সকলে কিবা ট্ৰাইবেল মৰ্যাদা পাব লাগে চাৰেণ্ডাৰ BLT সকলৰ এতিয়ালৈকে কমপ্লিট হোৱা নাই সেইটো হ'ব লাগে এনেকৈ জাতীয় আছে আমাৰ যেনে বড়ো মিডিয়ামৰ ডাইৰেক্টৰেট আছে আজিলৈকে